স্ক্ৰীনত দেখি থকা ল'ৰাটোৰ নাম হৈছে মাধৱ আৰু তাৰ এটাই ভুল আছিল যে সি অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গক ভাল পাইছিল আৰু তাৰ পিছত সি নাম পাইছিল পাগল। সঁচাকৈ নেকি যে জুবিন গাৰ্গক যিসকল অসমৰ ৰাইজে ভাল পায় সেইসকল সঁচাকৈ মানসিকভাৱে বিকাৰগ্ৰস্ত লোক নেকি? আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। কাৰণ চাওক, সেই মাধৱ বোলা সৰু ল'ৰাটোৰ গাত আচলতে অলপো ভুল নাছিল। সি মাথো জুবিনক ভাল পাইছিল আৰু জুবিন গাৰ্গক আচলতে অনুকৰণ কৰিছিল। আৰু সি আচলতে পাগলৰ নিচিনাকৈ সি অনুকৰণ কৰা নাছিল। সি সময়ত স্কুল গৈছিল আৰু স্কুলৰ পৰা আহি সি টমটম চলাইছিল আৰু টমটম চলাই যিকণ সময়ত সি আজৰি পাইছিল সেই সময়খিনিত আচলতে জুবিন গাৰ্গক অনুকৰণ কৰিছিল। আৰু তাৰপিছতে এদিন তাৰ এটা আচলতে ভিডিঅ' ফেচবুকত ভাইৰেল হোৱাৰ পিছত তাক আচলতে বহুতে ফাংচনলৈ মাতিছিল আৰু মাতি নিয়াৰ সি বাবদ কিবা এটা টকা সি আচলতে উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু তাতেই তাৰ আচলতে ভুল হ'ল নেকি? আৰু তাৰপিছত যেতিয়া আচলতে সাংবাদিকে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক সুধিলে যে আপোনাৰ বাবে এটা ল'ৰা আচলতে এনেকৈ কাম কৰি আছে, সেই বিষয়ে আপুনি কি ক'ব? আৰু তেতিয়া জুবিন গাৰ্গে আচলতে এটা উত্তৰ দিছিল যে সি পাগল হ'ব। আচলতে অসমত বহুত মানুহে জুবিন গাৰ্গক ভাল পায়, সেই বুলি সকলোবোৰ মানুহ মানসিকভাৱে আচলতে বিকাৰগ্ৰস্ত নেকি? এটা সৰু ল'ৰাক আচলতে এনেকৈ আঘাত কৰাৰ জুবিন গাৰ্গৰ অধিকাৰ আছে নেকি? জনপ্ৰিয় কণ্ঠশিল্পী কথাটো আপুনি বাদ দিয়ক, যে এটা সৰু ল'ৰাক এনেকৈ মনক আচলতে আঘাত কৰাটো জুবিন গাৰ্গৰ অধিকাৰ আছিল নেকি? নিশ্চয়কৈ নাই। কাৰণ আমাৰ অসমত আচলতে এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে যে আপুনি আচলতে কাৰোবাক একপক্ষীয়ভাৱেও আচলতে ভাল পাব নোৱাৰে। যদি আপুনি কাৰোবাক একপক্ষীয়ভাৱেও ভাল পায় তেতিয়াহ'লে আপোনাক আঘাত কৰা হ'ব, দৰকাৰ হ'লে আপোনাক আক্ৰমণ কৰা হ'ব, কিন্তু আপুনি একপক্ষীয়ভাৱেও আচলতে কাৰোবাক ভাল পাব নোৱাৰে। সেই সৰু ল'ৰাটোৱে জুবিন গাৰ্গক বহুত বেছি ভাল পাইছিল বাবে অনুকৰণ কৰিছিল আৰু যেতিয়া সি গম পালে যে সি আচলতে যাক বেছিকৈ ভাল পাইছিল, যাক আচলতে সি অনুকৰণ কৰিছিল, সেই মানুহটোৱে তাক আচলতে পাগল বুলি কৈছিল। আৰু তাৰপিছত তাৰ আপোনালোকে আচলতে মানসিক অৱস্থাটো এবাৰ ভাবি চাওক, তাৰ কেনেকুৱা হৈ যাব পাৰে। আপুনি কাৰোবাক একপক্ষীয়ভাৱে ভাল পাই আছে আৰু সেই মানুহটোৱে যদি আপোনাক আচলতে পাগল বুলি কয় তেতিয়াহ'লে আপোনাৰ মনটো আচলতে কেনেকুৱা লাগিব কওক? আচলতে জুবিন গাৰ্গ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী হ'ব পাৰে, কিন্তু তেওঁ আচলতে মানুহক কথাটো অকণমান মাৰ্জিত ভাষাটো ক'ব পাৰিলেহেঁতেন। যদি তেওঁ আচলতে ল'ৰাটোৰ কথা পাগল বুলি নকৈ যদি এনেকুৱা আচলতে ক'লেহেঁতেন যে ল'ৰাটোৱে ভালকৈ আচলতে পঢ়া শুনাত মন দিয়ক আৰু সি যাতে সেইবোৰত এনি টাইম লাগি নাথাকে, তেনেকুৱা আচলতে পাৰিলেহেঁতেন ক'ব। কিন্তু এই পাগল শব্দটো এজন কণ্ঠশিল্পী যি আচলতে বলিউড পৰ্যন্ত কঁপাই দিছিল, তেনে এজন কণ্ঠশিল্পীৰ মুখত এনেকুৱা আচলতে সৰু সুৰা শব্দ শোভা নাপায়।